হেল্ল' গাইজ, আজি আপোনালোকৰ ব্ৰইলাৰ এনেকৈ ফাৰ্মতে পোহে বুলি ভাবিছিলে আপোনালোকে গাইজ। আগে পিছে দেখা নাই মোৰ, আৰু তাকে দেখাম বুলি আপোনালোকৰ ভিডিঅ'টো বনালোঁ। তো ব্ৰইলাৰ এনেকৈ লোকেলকৈও পুহিব পাৰে ঘৰত, তাকে দেখাম, চাই থাকোঁ ভিডিঅ'টো। এইফালে দেখিছে, এয়া ব্ৰইলাৰ হয়, আৰু ব্ৰইলাৰটো লোকেলৰ গোটেই ছেইম, যিকোনো বস্তু খায় আৰু ডিম পাৰে। এতিয়া ব্ৰইলাৰ দুটা আছে, এইফালে এটা দুটা আছে। 3 কেজিমান ৱেইটৰ হ'ব দুইটাই ব্ৰইলাৰ। আৰু দেখিছে লোকেল কুকুৰাৰ লগতে থাকে প্ৰায়, আৰু লোকেল। আৰু যোনবিলাক ব্ৰইলাৰ ফাৰ্মত পোহা হয় সেইবিলাক মানে ফ্লেক আৰু দৌৰিব মেলিব নোৱাৰে, কিন্তু এটি একদম পূৰা পাৰে আৰু ছেইম টু ছেইম লোকেলে আৰু। হেল্ল' গাইজ, এয়া দেখিছে লোকেল কুকুৰাৰ লগতে ব্ৰইলাৰ আছে দেখিছে। আৰু বুট আৰু মগু এনেকৈ প্ৰসাদ খাই থকা আছিলে, তাৰে ছিটিয়াই দিয়া হৈছে, এইবিলাকে খাইছে দেখিছেনে গাইজ। সম্পূৰ্ণ লোকেল গোটেই লাগিছে, কিন্তু ব্ৰইলাৰ হয়। আপোনালোকে ভালকৈ মন দি চাওক, তেতিয়া আপোনালোকে গম পাব ব্ৰইলাৰ হয় নে নহয়। আৰু এনেকৈ পুহিব পাৰে বুলি কেতিয়াও ভবা নাছিলোঁ, কিন্তু আজি প্ৰথম দেখিছোঁ, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ' আগলৈকে নতুন ভিডিঅ' আপোনালোকক দি থাকিম। তো আজিলৈ ভিডিঅ'টো ইমানেই, বাই গাইজ।